একচুৱেলি মই ভিডিঅ'টো বনাম বুলি ভবা নাছিলোঁ ঘপকৈ ৰাস্তাত গৈ থাকোঁতে মনত পৰিলে তো ভাবিলোঁ ভ্লগ এটা বনাই দিওঁ বুলি তাকে চাওঁ আহক Hey guys আজি ভাবিলোঁ অলপ বজাৰ কৰি আহোঁগৈ বুলি আৰু মোৰ লগত আছে মোৰ লগৰ এজনী আজি বতৰটো ইমান ৰ'দ দিয়া নাই ধুনীয়া একদম ডাৱৰীয়া কৰি আছে তো বজাৰ কেইটামান কৰি আহোঁগৈ বোলো সেইটো কাৰণে আহিলোঁ এতিয়া আমি গৈ আছোঁ আমাৰ এডোখৰ বাইপাছ হয় বাইপাছ চাৰিআলি এইটো হৈছে আমাৰ বাইপাছ চাৰিআলি আৰু যিহেতু আমাৰ গুইজান ছাইডৰ পৰা আহিলে এইটো ৰাইট ছাইডে যায় ডিব্ৰুগড় আৰু লেফ্টৰ ফালে যায় ঢলা চদিয়া আৰু আমি চিধা গৈ আছোঁ আৰু এতিয়া পামগৈ আৰু বেছি দূৰ নাই আৰু কি ল'লোঁ কি খালোঁ দেখাব চেষ্টা কৰিম এতিয়া বাকী গৈ লওঁ হে গাইজ আমি পালোহি টাউন তিনিচুকীয়া টাউন এতিয়া আমি যাম বজাৰৰ ফালে আৰু এইফালে যায় আমাৰ ডেইলি বজাৰ বুলি কয় য'ত সকলো ধৰণৰ বস্তু পোৱা যায় আৰু এইখন হৈছে অমৰ জ্যোতি বুলি কয় নাম শুনিছে চাগে তিনিচুকীয়াৰ যদি কোনোবাই চাই আছে মোৰ ভিডিঅ' আৰু ইয়াত কেঁচুৱাৰ পৰা ডাঙৰলৈকে যেনেকুৱা কাপোৰ বিচাৰে সকলো ইয়াত পোৱা যায় তেনেকৈ হে গাইজ মই আহিলোঁ বিশাল আৰু কিবা এটা চাওঁ বুলি সোমালোঁ এতিয়া সোমালোঁ যেতিয়াতো কিবা এটা না কিবা এটা ল'বই লাগিব কাৰণ খালী হাতেৰে ইয়াৰ পৰা ওলাই যাবলৈ মন নাযায় আৰু বিশেষকৈ ইয়াত কিটচেনৰ বস্তু ল'বলৈ বহুত ভাল মই কিটচেনৰ কিবা ল'ব লগা থাকিলে প্ৰায় ইয়াতে আহোঁ আৰু কিটচেনৰ অকল কিটচেনৰ বুলি নহয় ইয়াত সকলো ধৰণৰ বস্তুৱে পোৱা যায় আহিব আপোনালোকৰ বজাৰ কৰিব ভাল পাব মই চাওঁ এতিয়া কি লওঁ আৰু কি ল'লোঁ দেখাম বাৰু পিছত লগৰজনীয়ে চাই আছে কিবা কিবি আমাৰ বজাৰ কৰা হৈ গ'ল আমি এতিয়া ওলাব লৈছোঁ কি ল'লোঁ ইয়াত দেখাব নোৱাৰিলোঁ ঘৰত গৈ নিশ্চয় দেখুৱাম বাৰু ওলালোঁ আমি বিশালৰ পৰা এতিয়া সৰু সুৰা বস্তু দুটামান ল'লোঁ আৰু বেছি নাই এতিয়া হে গাইজ মোৰ লগত ভণ্টি এজনী লগ পালোঁ আৰু মোৰ লগত যোনজনী লগৰজনী আহিছিলে তাই বেলেগ এটা কামত গৈছে আহি বাৰু তাইৰ লগত অলপ খাই আহোঁগৈ এবাৰ দেই কওকচোন আৰু লগতে ফুচকাও খুৱাই দিলোঁ বহুত দিন খোৱা নাছিলোঁ চ' আজি ভালকৈ খাই দিলোঁ আৰু পিজ্জা দুটা ঘৰলৈ লৈ যাওঁ বুলি তাকে সোমালোঁ আৰু মই পিজ্জা লৈ ল'লোঁ এতিয়া ঘৰলৈ যাব হৈ গৈছে আমাৰ সেই গাইজ আমাৰ বজাৰ হৈ গ'ল আৰু মই এতিয়া ঘৰলৈ যাবলৈ গৈ আছোঁ আৰু চাই থাকক তো আমি এতিয়া ঘৰলৈ গৈ আছোঁ আৰু মই আপোনালোকক এটা বস্তু দেখুৱাম বুলি ভাবিছোঁ বস্তু নহয় মানে মই পঢ়ি যোৱা স্কুলখন এই আমি ঘৰলৈ গৈ আছোঁ এতিয়া পামগৈ আৰু অলপ এতিয়া বজাৰ চজাৰ কৰি মেলি হৈ গ'ল ঘৰলৈ এতিয়া যাওঁ মানে গৈ আছোঁ আৰু ৰাস্তাত দেখুৱাম মই পঢ়ি যোৱা স্কুলখন দেখুৱাম এই গাইজ এইখন আছে মই পঢ়ি যোৱা স্কুল বৰগুৰি উচ্চ মাধ্যমিক বিদ্যালয় বহুত মনত পৰে এতিয়া এনেকুৱা লাগে এতিয়াও যাতে আহোঁ নিচিনা লাগে স্কুলখন দেখিলেই আগৰ ল'ৰালি কাললৈ বহুত মনত পৰে এটা হেঁপাহ আছে আকৌ এবাৰ স্কুলখন যাবলৈ বহুত বেছি মনত পৰে আগৰ বন্ধু বান্ধৱীসকললৈ মনত পৰে আৰু কিমান খেলিছিলোঁ কাজিয়া লাগিছিলোঁ স্কুলৰ বাইদেউহঁতৰ ছাৰহঁতৰ কিমান মানে এটা বুজাব নোৱাৰা ভাষা বুলি ক'ব লাগিব এইখন ফিল্ডখন বৰগুৰি ফিল্ড আমি ইয়াতে খেলিবলৈ আহোঁ পোৱাহি নাই এতিয়া কোনখন যিকোনো খেলে খেলিব পাৰে সঁচাকৈ ইয়াত আমি স্কুলৰ ফালৰ পৰা আগতে খেল খেলাইছিলে বহুত ভাল লাগিছিলে দেই মনত পৰে এতিয়া
এইখন এখন হোষ্টেল হয়, নতুনকৈ বনাইছে এতিয়া। ঘৰ পাবলৈ হৈছে আৰু বেছি দূৰ নাই। হেই গাইজ, এয়া হৈছে আমাৰ ঘৰলৈ সোমাই যোৱা ৰাস্তাটো। এতিয়া আমি পালোহি আৰু ঘৰ, নামিবৰে হ'ল আৰু চাই থাকক ভিডিঅ'টি আগলৈ। পালোহি এতিয়া, অলপ ফ্ৰেছ হৈ ল'লোঁ। বহুত ভাগৰ লাগিছে আজি, কাৰণ বহুত খোজ কঢ়া হ'ল আৰু ৰাতিপুৱা 10টা বজাতে যোৱা, এতিয়া 4টা বাজিবলৈ ওচৰা-ওচৰি হৈ গ'ল, মানে বাজিলে চাগে। আৰু মুখ চুখ ধুই মেলি অলপ তাকে চাহ-তাহ খাই মেলি বহি লৈছোঁ। বলচোন চাওঁ কি আনিলোঁ মই। এখন চিম্পুল একেবাৰে কেতিয়াবা পিন্ধিবৰ কাৰণে লাগে। এনেকৈ বেছি মোৰ এনেকৈ মেখেলা চাদৰ নাই, সেইটো কাৰণে এনেকুৱা পাতলবিলাক হ'লে ভাল হয়। কেতিয়াবা ক'ৰবাত ওচৰে পাজৰে পিন্ধি যাবৰ কাৰণে আজাদবিলাক পিন্ধিবলৈ গৰমো লাগে, এতিয়া গৰম দিনৰ কাৰণে ভাল লাগে। বগাটো দেখিলোঁ যে লৈ আহিলোঁ, আৰু এটা লৈ আহিছোঁ। আৰু এইখন হৈছে আৰু মেখেলা, এইখন চিম্পুল দুখন হৈছে মেখেলা। কাৰ্পেট, ভৰি চৰি মোহাৰিবলৈ। বাহিৰৰ পৰা কেতিয়া আহিলে মানে দুখনমান বেয়া হৈ থাকিলে, মই সেইটো কাৰণে আনিব যাব পৰা নাছিলোঁ। আজি ওলাই গ'লোঁ যেতিয়া দুখন একেবাৰে লৈ আহিলোঁ। আৰু এয়া মই চেণ্ডেল এযোৰ আনিলোঁ, এনেই ওচৰে পাঁজৰে ক'ৰবাত পিন্ধি যাবলৈ। তো এয়া আছিলে মোৰ আজিৰ বজাৰ, আৰু এতিয়া অলপ কি কয় কাম কেইটামান আছে কৰি লওঁ, আৰু লগ পাই আছোঁ পিছলৈ ভিডিঅ'টোলৈ চাই থাকক। গাইজ, মই এতিয়া উঠিলোঁ, অলপ শুই ল'লোঁ। গা চা ভাল লগা নাছিলে আৰু বহুত টোপনি হৈ আছিলে, বিচনাত পৰিলোঁ যে টোপনিয়ে গুচি গ'লোগৈ। হাই কৈছে। তো এতিয়া 7টামান বাজিলে, এবাৰ অলপ পাকঘৰত যাওঁ আজি অলপ সোনকালে, কাৰণ দুপৰীয়া খোৱা নাই যে, সেইটো কাৰণে কি কয় অলপ সোনকালে বনাই দিওঁগৈ। চাওঁ মিষ্টাৰে কি আনিছে। এতিয়া যাওঁ আৰু পাকঘৰলৈ বনাওঁগৈ। চাই থাকক ভিডিঅ'টো আগলৈ। মই পনীৰখিনি এনেকৈ ভালদৰে সৰু সৰু পিছত কাটি ল'লোঁ, আৰু ইয়াত নিমখ, হালধি আৰু লাল মিৰ্চখিনি অলপ ভালদৰে সানি ল'লোঁ গোটেইখিনি। এয়া চক মোৰ হৈ গ'ল, আৰু মই 10 মিনিটমানৰ কাৰণে এনেকৈ ভালদৰে ৰাখি ল'ম। ৰিফাইন অলপ ঢালি মই গোটেইখিনি পনীৰ ভালদৰে ফ্ৰাই কৰি ল'ম। পনীৰখিনি হৈ গ'ল, মই ছাইডত নমাই ৰাখিছোঁ। আৰু যিহেতু পনীৰ অলপ আছিলে, সেইটো কাৰণে মই পনীৰৰ জোখত আলু কেইটামান কাটি দিলোঁ, আৰু বেছি নহয় 2টামান আলু কাটিলোঁ, আৰু একেটা চাইজতে মই ফ্ৰাই কৰি ল'ম। এয়া মই পনীৰ আৰু আলুখিনি একেলগে উলিয়াই ল'লোঁ, ধৰিব পৰা নাই কোনখিনি পনীৰ কোনখিনি আলু হয়। ইমান ফ্ৰাই কৰিব নালাগে, কিন্তু মোৰ পনীৰখিনি অলপ বেছিয়ে ফ্ৰাই হৈ গ'ল। আৰু মই এতিয়া কেৰাহী এটাত অলপ তেল লৈ লৈছোঁ, আৰু আপোনালোকে যি তেল হ'লেও ল'ব পাৰে, মিঠাতেল হ'লেও। মই ৰিফাইন লৈ ল'লোঁ, আৰু পিঁয়াজখিনি ভালদৰে ভাজি ল'ম আমি। লগতে তেজপাত 2কিলামান দি দিছোঁ, আৰু তেজপাতটো দিলে এনেও সোৱাদ হয় খাবৰ কাৰণে। আৰু মই ইয়াতে নিমখ, হালধি আৰু কাশ্মীৰী লাল মিৰ্চটো দি ল'ম। তাৰ পাছত এতিয়া দিম জিৰা পাউডাৰ অলপ, আৰু গৰম মছলা অলপ দি ল'ম। এইকেইটা নিদিলে মানে সোৱাদ নালাগে খাবলৈ। মই এইকেইটা দিওঁৱেই যি শাক বনালেও, কাৰণ মোৰ অলপ মছলা দিলে খাই ভাল লাগে। মছলাটো তেলৰ পাকত দিলে কি হয়, অলপ বেছি সোৱাদ আহে, আৰু গোন্ধটো বেছিকৈ আহে, খাই বহুত ভাল লাগে, টেষ্টটো বেলেগকৈ আহে অলপ। যিখিনি বিলাহীৰ পেষ্ট আছিলে, এইখিনি মই এতিয়া অলপ ভাজাৰ পিছত, পিঁয়াজখিনি অলপ ভাজাৰ পিছত ঢালি ল'ম গোটেইখিনি। আৰু মই এতিয়া ভালদৰে এইখিনি সিজিবলৈ দিম 5 মিনিটমানৰ কাৰণে। মই এতিয়া সৰিয়হ আৰু আদা নহৰু পেষ্ট মই একেলগে বনাই লৈছিলোঁ, আৰু এতিয়া মই গোটেইখিনি দি দিম ইয়াতে। মই এইখিনি ভালকৈ সিজিবলৈ ৰাখি দিম। এতিয়া আমি ঢাকনটো মাৰি দিম 5-10 মিনিটমানৰ কাৰণে।
এয়া চব 5 মিনিটমানৰ পাছত মই ঢাকনখন উলিয়াই চাইছোঁ, ইমান ধুনীয়াকৈ ডাঠ হৈ গৈছে আৰু গোন্ধটো বৰ ধুনীয়াকৈ আহিছে। গোন্ধটোতো আপোনালোকে নাপায়, মই পাইছোঁ বাৰু, তথাপিও কৈছোঁ গোন্ধটো বৰ ধুনীয়াকৈ আহিছে। আৰু এতিয়া মই ইয়াতে অলপ গৰম কৰি থৈছিলোঁ পানী, সেইখিনি মই ইয়াত অলপ ঢালি দিম। এয়া আমাৰ অলপমান উতলাই ল'লোঁ আৰু এতিয়া মোৰ যিখিনি পনীৰ আৰু আলু টুকুৰাখিনি আছে ইয়াতে মই গোটেইখিনিতে ঢালি ল'ম আৰু মিক্স কৰি ল'ম অলপ টাইমৰ কাৰণে। আমাৰ পনীৰ গ্ৰেভিটো হৈ গৈছে আৰু মই এতিয়া ঢাকন মাৰি ৰাখি দিম। হেই গাইজ, আমাৰ পনীৰ হৈ গ'ল আৰু আপোনালোকে কেনে পালে জনাব। মই মোৰ মতেই বনাইছোঁ একদম চিম্পলভাৱে, আৰু সকলোৰে বনোৱাটো বেলেগ বেলেগ হয় আৰু মই আজি এনেকৈ বনাই দিলোঁ। হেই গাইজ, তো আজি মোৰ ভ্লগটো ইমানেই আছিলে। কেনেকুৱা পালে জনাব সকলোৱে, আৰু আশা কৰিছোঁ সকলোৱে যাতে ভালেই পালে ষ্টাইলিছ বাইদেউ। তো আৰু আগলৈ চাই থাকক মোৰ ভিডিঅ' এনেকৈ, আৰু যদি ভাল পাইছে লাইক কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু ওপৰৰ বেল আইকনটো ক্লিক কৰি দিব দেই। বাই বাই, গুড নাইট। গুড নাইট। সকলোৱে যেতিয়া কৈ দিলে মইনো কি ক'ম ন। বাই বাই, লাভ ইউ গাইজ।